হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল। আমাৰো ভালে। বতৰটো চাওকচোন, ইমান গৰম পৰিছে। মানে ৰ'দ দিলে ৰ'দে দি থাকে আৰু বৰষুণ দিলে বৰষুণে দি থাকে। গৰম পৰিছে, মানে ৰান্ধিবলৈকেও মন নাযায়। এতিয়া ভাত বনাবৰ হৈ গ'ল, কি বনাওঁ? টেঙা খাবলৈ মন গৈছে, বোধহয় টেঙাও বনাব পাৰোঁ। মাছ নাই, টেঙাই বনাম চাগে। কালাৰ দালি আছে, কালাৰ দালি অলপমান ভিজাই থওঁ বোলক, বেছি দেৰি নকৰোঁ আজি। কোনে খাব ভাল পায়নো এই কালাৰ দালি? মানে গৰমত বৰা ভাজি টেঙাৰ লগত মই আজি তাকে বনাম। এইখিনি দেখাই আছোঁ বোলক। এয়া মই মিক্সিত মিহি কৰি ল'লোঁ। এনেকৈ পানী দিয়া ভাতৰ লগত খাব মন যায়। ধুনীয়া মিহি হৈছে। ইয়াত নিমখ অকণমান দি দিম, বেলেগ একো নিদিওঁ আৰু ভাজি ল'ব। ইয়াত অকল নিমখহে দিছোঁ, বেলেগ একো দিয়া নাই। এনে চাটনি কৰিলে পিঁয়াজ জলকীয়া এইবিলাক দিব পাৰি, নেহৰু, কিন্তু মই দিয়া নাই। গতিকে মই টেঙা দি বনাম। বহুত গৰম, টেঙা খাব মন গৈছে। ইয়াত টেঙা দি বনাম। কালাৰ দালি টেঙাৰ লগত এনেকৈ বনাই খাই বহুত ভাল লাগে। আপোনালোকে বাৰু খাই পাইছেনে? আপোনালোকে মোৰ ভিডিঅ'বিলাক চাব আৰু মোক ছাপোৰ্ট কৰি যাব। এনেকৈ কালাৰ দালিৰ বৰা ভাজি মানে বহুত ভাল লাগে খাই। আৰু টেঙা দিম, টেঙা দিলেতো আৰু। কাজি নেমু আছিল আনি থোৱা, এয়া কাজি নেমু দিয়ে বনাম। এনে সুমথিৰা টেঙা থাকিলেও ভাল হয়, কিন্তু কাজি টেঙাই দিও বেয়া নহয়। মানে নেমু, আমি ইয়াত কাজি টেঙা বুলিয়ে কওঁ, কিছুমানে নেমুও কয়। আৰু মই এইখিনি ৰস ওলাই ল'লোঁ, আৰু ৰস বহুতেই ওলাইছে। এইখিনি মই বৰা ভাজিখিনিত দি দিলোঁ, আৰু এইখন মোৰ বৰা ভাজিৰ আঞ্জা হৈ গ'ল। আৰু কখানমান মই মানে ভাজি কিনে থৈ দিলোঁ। ল'ৰা ছোৱালী দুটাই টেঙাৰ আঞ্জা নাখায় যে, এই বৰা ভাজি। সঁচাকৈ কৈছোঁ, বৰা ভাজি ইমান টেষ্ট লাগে নহয় খাই। আপোনালোকে মোৰ ভিডিঅ'বোৰ চাব আৰু ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি যাব। আৰু আপোনালোকৰ ছাপোৰ্ট বহুত লাগিব মোক, গতিকে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব।